हेलो गाइस नमस्ते अस्सलाम वालेकुम सत श्री अकाल आदाब আপোনালোকৰ আগত আজি এটা নিউজ লৈ আহিছোঁ যে আপোনালোক তাৰমানে শুনিছেই চাগে ক'ৰবাত হয়তো নিউজত দেখিছেই আপোনালোকে নিউজটো আজি তাৰমানে এনেকুৱা তাৰমানে যে বেংগলোৰত যে 4জন যুৱকৰ মৃত্যু হৈছিল সেই 4জন যুৱক বৰ্তমান আমাৰ অসমৰে আছিল সেই 4জন যুৱক তেখেতসকল মিচিং আছিল যিয়ে নহওক বাৰু অসমৰে নাগৰিক হয় সিহঁত মোৰ কিন্তু দুখ লাগিছে কথাটো শুনি আৰু চাই নিউজত চাইও বেয়া লাগিছে যে আমাৰ অসমীয়া মানুহ বাহিৰত গৈ কাম কৰিবলৈ গৈছিল তেখেতসকলৰ মৃত্যু হৈছে শুনি বহুত বেয়া লাগিছে মোৰ মনটো আৱেগটো বহুত বেয়া লাগি গৈছে আপোনালোকক তাৰ বিষয়ে আপোনালোকক মই জনাব আহিছোঁ যে তেখেতসকলৰ তাৰমানে সিহঁতৰ যিটো ৰুমত আছিল তাৰমানে সৰু কোঠা এটা আছিল 4জন যুৱকেই আছিল তাৰমানে কোঠাটো সৰু তাৰমানে সিহঁতৰ তাৰমানে তাতে আপোনাৰ কাৰ্বন মনক্সাইড পয়জন হৈ গৈছিল গেছটো তাৰমানে যুৱক কেইজনৰ কোঠাটোতে আছিল না তাতে সিহঁতৰ কোঠাটোৰ ভিতৰত ৰন্ধন গেছ তাৰমানে লিক হৈ গৈছিল সেই গেছখিনৰ কাৰণে তাৰমানে সিহঁতে উশাহ নিশাহ ল'ব নোৱাৰি তাৰমানে সিহঁতৰ মৃত্যুৰ মুখত পৰিল সিহঁতে তাৰমানে এতিয়া সৰু কোঠাটোত আছিল ক'বও নোৱাৰে একো কৰিবও নোৱাৰে কি কৰিব বেচাৰাহঁতে সেনেকৈ আছে সেই হিচাপে সিহঁতে একো কৰিব নোৱাৰিলে কাউকে জনাবও নোৱাৰিলে সেনেকৈ মৃত্যু হ'ল সিহঁতৰ তাৰমানে তাৰে যোনটো ফৰেনচিক বিশেষজ্ঞ আছে সিহঁতে সেইমতে কৈছে যে সিহঁতৰ তাৰমানে কাৰ্বন মনক্সাইড পয়জনৰ বাবেই মৃত্যু হৈছে তাৰমানে আপোনালোকেতো জানে কাৰ্বন মনক্সাইডটো বহুত বিষাক্ত গেছ সেইটো গেছ যদি আপোনাৰ লিক হৈ যায় তেতিয়া আৰু মানুহ বাচি থকাৰ কোনো প্ৰয়োজনেই নাই তাৰমানে কোনো অসম্ভৱ তাৰমানে এনেকুৱা প্ৰব্লেম হৈ যায় মানুহটো তাৰমানে হঠাতে বাচি থাকিব নোৱাৰে যিয়ে নহওক বাকী অসমৰ মানুহে কি কয় আপোনালোকে জানে ইমান এটা ডাঙৰ ঘটনা হৈছে 4জনকৈ যুৱক অসমৰ যুৱক তাতে মৃত্যু হৈ গৈছে আপোনালোকে কি কয় মই নাজানো আৰু আপোনালোকে জনাব কমেণ্ট কৰি আৰু মই আপোনালোকক সেনেকুৱাকৈ আৰু পাৰ্ক গ'লে মই আপোনালোকক দেখুৱাই থাকিম কি আৰু কৰিব পাৰোঁ আপোনালোকৰ আগত মই আছোঁ সদায় আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব মই তাৰমানে আজিৰ পৰা ঘৰৰ পৰাই মই ভিডিঅ' বনাই আছোঁ মোৰো তাৰমানে বেমাৰ দেহাটো অসুস্থ আজি 4 দিনে এহঁতি মই ঘৰতে আছোঁ ক'তো যাব পৰা নাই তাৰমানে কি ক'ম আৰু লুজ মোচন হৈ আছে আৰু আপোনাৰ জ্বৰ তাৰে মাজতো মই আপোনালোকক ভিডিঅ'বিলাক বনাই দেখুৱাই আছোঁ কি কৰিম উপায় নাই বনাবতো লাগিবই মোৰ নিজৰ কৰ্তব্য যিহেতু মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰোঁ যিহেতু সেইকাৰণে আপোনালোকক বনাই আছোঁ তাৰমানে এই তাৰমানে ঘটনাটো শুনিয়ে মোৰ বহুত বেয়া লাগিছে কি ক'ম এতিয়া নহ'লেও নহয় সেইকাৰণে আপোনালোকে কমেণ্ট কৰি জনাবচোন কোন বিশেষকৈ কেনেকৈ কয় আপোনালোকে কমেণ্ট কৰি জনাব কাৰ মতে কেনেকুৱা হয় মই যিখিনি জানো যিখিনি শুনিছোঁ সেই হিচাপে মই আপোনালোকক জনাইছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব তাতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফ'ল' কৰি দিব ভাল লাগিব থেংক ইউ গাইজ বাই বাই থেংক ইউ